নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। ভাবিছে চাগে আজি একদম সাজি কাচি ব্লগ কৰিছোঁ। এনেই সাজি কাচি থকা নাই অৱশ্যে। আজি মই এফালে যাবলৈ ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম সৰু সৰু কিছুমান। ঠিক আছে তেনেহ'লে ব'লক আপোনালোকো মোৰ লগত আপোনালোকক দেখাই গৈ থাকিম কি কৰোঁ নহয় জানো। টেম্পুলৈ গৈ আছোঁ, টেম্পুত উঠি এখন যাব লাগিব, তাৰপিছত আমি পাম। ৰ'দ এয়া আমি এতিয়া এইখিনি টেম্পুত উঠিম আৰু যাম আৰু ক'ত যাম কি কৰিম সকলো দেখাই গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া আমি গৈ আছোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আমাৰ এই ৰাস্তাটো বনাই আছে কমৰাবন্ধা ধাবা, যোনটো যোৰহাট ৰাস্তা হয় সেইটো বহুত বেছি ধূলি। আৰু ইয়াৰ ৰৰৈয়া পাই গ'লে এইকণ দেখি বহুত বেছি ভাল লাগি যায় নহয় জানো। আৰু ইয়াত জেইল ৰোড হয়, জেইল ৰোড পাৰ হৈ আমাৰ যোৰহাটৰ মিছনখন পাই গ'লোঁ। তাৰপিছত আৰু লাহেকৈ পামগৈ বৰুৱা চাৰিআলি আমাৰ বিখ্যাত। তাৰপিছত মাজতে ছুপাৰ মাৰ্কেটত সোমাই দিলোঁ, বিশেষ কাম এটা আছিলে। ছুপাৰ মাৰ্কেটৰ পৰা ওলাই আহিছোঁ, বস্তু এটা বিচাৰিছিলোঁ কিন্তু নাপালোঁ বিচাৰি, আকৌ বেলেগত বিচাৰি যাব লাগিব। আহি গৈছোঁ এতিয়া লেইনমকৈ দুখাই দীপাৱলীত মিঠাই ল'ব লাগিব, মিঠাই। ফুচকা খাম এতিয়া। এতিয়া আমি আহি আছোঁ, আমি জেঠাই ঘৰলৈ আহি আছোঁ। আচলতে এইফালেদি টাউনেদি এইফালেদি আহি পেলানি মানে পাচলি বজাৰতে সোমাই নাজনি পাই বুলি কয়, এইফালেদি আহি আছে, এইফালে শ্বৰ্টকাট হয়। আপোনালোক কৈ আহি আছিলে মই তাকে। এই পাই গ'লোঁ আৰু ইহঁতৰ ঘৰত গ'লোঁ, মৰম চাব দেই, গ'লোঁ একদম ক'ব নহয় গৈছে আমাক দেখি। কিবা এটা গম পায় আচলতে, ইহঁতি বহুত বেছি ভাল পায়। ময়ো ভাল পাওঁ বাৰু ইয়াক, আমাৰ ঘৰতো যিহেতু এটা আছে নহয় এনেকুৱাই, সেইকাৰণে ভাল লাগে মোৰ ইয়াক। আমাৰ গ'লো আৰু মই গ'লো চুমু দিছে গ'লো বেছি মৰম গ'লো এতিয়া মই গ'লো গাত শুই দিম দেই। আমাৰ গ'লো এটা আছে নহয়, গ'লো চাওক মোক ৰখি আছে দেখিছে। গ'লো এফালে চাওঁ, গ'লো এইটো আমাৰ গ'লো মোক ৰখি আছে। এতিয়া খানা বনাই আছোঁ, মই বনোৱা নাই অৱশ্যে, নবৌয়ে বনাই আছে। মাংস বনাই আছে, তাৰপিছত মাছ ভাজি আৰু ধেৰ কিবা কিবি। আপোনালোক একদম যেতিয়া খাবলৈ হ'ব তেতিয়া দেখাম দেই, কাৰণ নবৌয়ে যিহেতু বনাই আছে দেখাবলৈ বেয়াও লাগে দিয়কচোন, নক'লে মানে নহয় জানো। মাজে দেখাই আছোঁ বাৰু, চাই থাকক ভিডিঅ'টো। এয়া বন্ধাকবি ভাজি বনাই আছে, তাৰপিছত আলু কাটি ৰাখিছোঁ, তাৰপিছত এয়া কেৰেলা ভাজি বনাব আৰু কিবা কিবি ধেৰ বনোৱা হ'ব। দেখাই আছোঁ। এয়া মাংস ধুই আনিলে। মাংস ৱেইট আছে দেই, মানে সৰহকৈ আছে। এইফালে এতিয়া লাজ পাব কিন্তু। এয়া খানা হৈ গৈছে, গতিকে চাই ল'ব লওক খানাৰ যি কি আছে দেখাই আছোঁ আপোনালোকক। ৰুটি, মাংস ভাজি, বন্ধাকবি ভাজি, দালি আৰু চাইডতে পিচ নেমু। এয়া মানে খুৰাই খাব, মানে নবৌ দেউতাকে খাব, ৰাতি ভাত নাখায় ৰুটি খাব, তাকে দেখাই দিলোঁ।
ভাজি বন্ধাকবি নেমু এয়া মাংস মাছো আছে বাৰু এয়া খাই লওঁ ফাৰ্ষ্টে ঠাণ্ডা দিন যিহেতু ইমান কাঁহী বাতি কেনেকৈ ধুই থাকিব নহয় জানো গতিকে আৰু ডিছতে চবে মাৰি দিছে খাব পাৰিলেই হ'ল আৰু নহয় জানো এয়া খাবলৈ বাৰু বেয়া হোৱা নাই জ্বলাটো হৈছে মুখত সোৱাদ লাগিছে ভাল হৈছে ন ভাল হৈছে খাবলৈ দেই এয়া ৰান্ধনি এয়া হাঁহি মাৰি আছে মই খাই লওঁ দেই ঠাণ্ডাই হ'ব এতিয়া এয়া আমি পাই গ'লোহি বা ঘৰ এয়া এইজনী আমাৰ ৰিয়ামণি হাই দিদিয়া অকণ ষ্টাইল কৰি আছে আৰু দেখুৱাই দিয়া হেয়াৰ ষ্টাইলটো ৰ'বা মই বেক কেমেৰা কৰি দেখাই আছোঁ দেই এয়া আমাৰ হিৰক দাদা এইফালে ৰুটি বনাই থকা হৈছে ভাত খাবলৈ গৈছিলে ভাত খাবলৈ সময় নাই ৰুটি বনাইছে এয়া খানা বনাইছে মানুহজনী অকণ বেমাৰ হ'ল ক্ষীণালে আগতে অকণ শকত আছিলে এয়া হেয়াৰ ষ্টাইল আমাৰ ষ্টাইলিছ বাইদেউৰ ঘূৰি দিয়া আৰু অকণমানকৈ ৰঙা তিল এটা অলপ দেখাম দেই এয়া এইবাৰ পকাচ নাই মাছাওচোন কি হ'ল তিলটো নাইকিয়া হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেন্তে বাই বাই সকলো ভালে থাকিব লাভ ইউ অল